নমস্কাৰ আপোনালোকে চাই আছে E-PATHSHALA ইউটিউব চেনেল আজি এই যে ভিডিও আছে এই ভিডিওটোত আমি আলোচনা কৰিব বিচাৰিছো অলপতে অসম চৰকাৰে ঘোষণা কৰা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযানৰ বিষয়ে এই যে অভিযান আছে এই অভিযানৰ অধীনত আমাৰ নিবনুৱা যুৱক যুৱতীসকলে 2-3 ৰ পৰা 5 লাখ টকা পৰ্যন্ত আৰ্থিক অনুদান পাবৰ বাবে সক্ষম হ'ব গতিকে এই ভিডিওটোত আলোচনা কৰিম যে এই যে অভিযান আছে এই অভিযানৰ যেসমূহ সুবিধা আছে সুবিধাসমূহ আপোনালোকে কেনেকৈ লাভ কৰিব পাৰিব ইয়াৰ বাবে কি কি চৰ্ত থাকিব আৰু এই যে অভিযান আছে এই অভিযানৰ মূল যে লক্ষ্য আছে মূল যে ইয়াৰ উদ্দেশ্য আছে এই মূল লক্ষ্য বা উদ্দেশ্য কি হয় গতিকে অসম চৰকাৰৰ এই যে যোজনা আছে এই যোজনাৰ বিষয়ে অধিক জানিবৰ বাবে ইয়াক আমি ডেস্কটপৰ স্ক্ৰিনলৈকে যাওঁ গৈ ইন ডিটেইল আলোচনা কৰো যে কি কি ডকুমেন্টছ লাগিব কেনেকৈ আবেদন কৰিব লাগিব বা কি কি বিশেষ ইয়াত পইণ্ট দিয়া হৈছে এতিয়া অকচোন আমি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযানৰ মূল উদ্দেশ্যবিলাক জানিলো তাৰপিছত আমি চাম যে কোনসকল বন্ধু বান্ধৱীয়ে এই যে অভিযান আছে এই অভিযানৰ লাভ ল'ব পাৰিব প্ৰথমতে কোৱা হৈছে যে এই যে অভিযান আছে এই অভিযানে দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু নিম্ন আয়ৰ পৰিয়ালৰ ক্ষুদ্ৰ উদ্যোগিক যুৱক যুৱতীসকলক উৎসাহিত কৰি স্ব উপাৰ্জনৰ সুযোগ সুবিধা প্ৰদান কৰিব অৰ্থাৎ আমাৰ যিসকল বন্ধু বান্ধৱী দৰিদ্ৰ সীমাৰেখাৰ তলত আছে বা তেওঁলোকৰ যি ইনকাম আছে ইনকাম নিম্ন হয় বা কম হয় তেনেকুৱা ধৰণৰ বন্ধু বান্ধৱীসকলক এই যে সুবিধা আছে এই সুবিধা প্ৰদান কৰা হ'ব এই যে আঁচনিখন আছে আঁচনিখনৰ অধীনত পেছাদাৰী পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত অৰ্থাৎ প্ৰফেশ্যনেল কোৰ্ছ এটা আপোনালোকে কৰিব লাগিব তাৰ পিছত স্বনিয়োজন কৃষি আৰু উদ্যান শস্য মীন পালন হাঁহ কুকুৰা দুগ্ধ পাম পেকেজিং ৰেডিমেড পোছাক গছপুৰি ৰোপণ কাঠ আধাৰিত উদ্যোগ ষ্টেচনাৰী ফেব্ৰিকেশ্যন বা হাৰ্ডৱেৰৰ সামগ্ৰী আদিৰ দৰে উপাৰ্জন সৃষ্টিকাৰী কাৰ্যকলাপক সামৰি লোৱা হ'ব অৰ্থাৎ এনেকুৱা ধৰণৰ কাম কাজ আপোনালোকে কৰিব পাৰিব এতিয়া এই যে আঁচনি আছে এই আঁচনিখনত অহা 2 বছৰৰ ভিতৰত অৰ্থাৎ এইটো বছৰ আৰু অহা বছৰৰ ভিতৰত আপোনালোকৰ প্ৰায় 2 লাখ যুৱক যুৱতীক এই সুবিধা প্ৰদান কৰা হ'ব এই যে সুবিধা লাভ কৰিব আপোনালোকে আবেদন কৰিব লাগিব কেনেকৈ আবেদন কৰিব লাগিব তাৰ ওপৰত নিশ্চয় মই ভিডিও বনাম আপোনালোকে জাস্ট কমেন্ট কৰি জনাব যে আপোনালোকে এই ভিডিওটো বিচাৰে নে নিবিচাৰে এতিয়া এই যে আঁচনি আছে এই আঁচনিৰ অধীনত যোগ্যতা অনুযায়ী আমাৰ বন্ধু বান্ধৱীসকলক 2 লাখ 3 লাখ আৰু 5 লাখ টকাকৈ তেওঁলোকে লাভ কৰিব আৰু এই যে লাভ আছে এই লাভটো আপোনালোকৰ মিশ্ৰিতভাৱে দিয়া হ'ব অৰ্থাৎ কিছু চৰকাৰী অনুদান থাকিব আৰু কিছু সুদবিহীন চৰকাৰী ঋণ থাকিব ঠিক আছে অৰ্থাৎ ইয়াৰ এটা পাৰ্ট অৰ্থাৎ এটা অংশ আপোনালোকক দিয়া হ'ব চৰকাৰৰ তৰফৰ পৰা অনুদান হিচাপে হেতু আপোনালোকে ঘূৰাই দিব নালাগে বা হেতু আপোনালোকে কিস্তি মাৰিব নালাগে আৰু এটা পাৰ্ট আপোনালোকে কোনো সুদবিহীনকে ঋণ মাৰিব লাগিব এতিয়া এই যে অভিযান আছে অভিযানত নিৰ্বাচিত যিসকল হ'ব তেওঁলোকে উদ্যমিতা পৰিচালনা আৰু একাউন্টিং দক্ষতা বৃদ্ধিৰ বাবে নিৰ্বাচিত শৈক্ষিক বা দক্ষতা প্ৰশিক্ষণ প্ৰতিষ্ঠানত 1 মাহৰ প্ৰশিক্ষণ এটা ল'ব লাগিব আৰু এই যে প্ৰশিক্ষণ লোৱা সময় থাকিব তেওঁলোকক 10,000 টকাকৈ বৃত্তি হিচাপে প্ৰদান কৰা হ'ব এইটো আপোনালোকৰ ঋণত সোমাই নাথাকে এইটো আপোনালোকক অতিৰিক্ত হিচাপে বৃত্তি হিচাপে আপোনালোকক প্ৰদান কৰিব 1 মাহৰ বাবে গতিকে এই যে অভিযান আছে অভিযানৰ মূল লক্ষ্য বা মূল বৈশিষ্ট্য এইকেইটা আছিল এতিয়া কি ডকুমেন্টছ লাগিব বা কি চৰ্ত থাকিব এই যে সুবিধা আছে সুবিধাসমূহ আপোনালোকে পাবৰ বাবে প্ৰথমতে চাওক আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু আপোনালোকৰ যি বয়স আছে বয়স 18 বছৰৰ পৰা 45 বছৰৰ ভিতৰত হ'ব লাগিব অৰ্থাৎ 18 বছৰৰ তলত হ'লেও নহব আৰু 45 বছৰৰ ওপৰত হ'লেও এই যে আঁচনিৰ সুবিধা আছে এই সুবিধাসমূহ আপোনালোকে নাপায় এটা শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত যদি চাই তেতিয়াহ'লে আপোনালোকে মিনিমাম ক্লাছ 10 অৰ্থাৎ মেট্ৰিক পাছ কৰা হ'ব লাগিব ইয়াৰ পিছত আপোনালোকৰ উপাৰ্জন সৃষ্টিকাৰী কাৰ্যকলাপ যেনে ITI ডিপ্লোমা ইত্যাদিৰ বাবে প্ৰয়োজনীয় দক্ষতা জ্ঞান আদি থাকিব লাগিব অৰ্থাৎ ITI পঢ়িবৰ বাবে বা ডিপ্লোমা আদিৰ বাবে যি প্ৰয়োজনীয় দক্ষতা বা জ্ঞান এইটো আপোনালোকৰ থাকিব লাগিব ইয়াৰ পিছত আপোনালোকৰ আগতে যদি কিবা ঋণ লোৱা আছে তেতিয়া তেনেকুৱা ধৰণৰ ঋণত কোনো ধৰণৰ বেমেজেলি থাকিব নোৱাৰিব অৰ্থাৎ আপোনালোকে ডিফল্টাৰ হ'ব নোৱাৰিব ঠিক ইয়াৰ পিছত আছে যে আপোনালোকে চৰকাৰী কৰ্মচাৰী বা পেনচনাৰৰ পৰিয়ালৰ সদস্য হ'ব নোৱাৰিব অৰ্থাৎ যদিহে আপোনালোকৰ ঘৰত
কোনোবা চৰকাৰী কৰ্মচাৰী আছে বা আপোনালোকৰ ঘৰত কোনো চৰকাৰী পেনশন পোৱা মানুহ আছে বা তেনেকুৱা ধৰণৰ পৰিয়ালৰ যদি আপোনালোকে সদস্য হয় তেতিয়াহলে এই যে আঁচনি আছে এই যে অভিযান আছে অভিযানৰ যে সুবিধা আছে সুবিধাসমূহ আপোনালোকে ল'ব নোৱাৰিব প্ৰতিটো পৰিয়ালত কেৱল এজন সদস্যই এই সুবিধা বাবে যোগ্য হ'ব অৰ্থাৎ এই যে সুবিধা আছে এই সুবিধা মাত্ৰ এটা ফ্যামিলিত বা এটা পৰিয়ালত মাত্ৰ এজনহে ল'ব পাৰিব আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ যেটো চৰ্ত আছে সেইটো হৈছে আপোনালোকৰ 1 এপ্ৰিল 2023 বৰ্ষৰ পূৰ্বে নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়ন কৰিব লাগিব আপোনালোকৰ যেটো নাম আছে নামটো 1 এপ্ৰিল 2023 তাৰিখৰ আগতে এমপ্লয়মেন্ট এক্সচেঞ্জত পঞ্জীয়ন হ'ব লাগিব গটিকে এইখিনি আপোনালোকৰ আছিল শৰ্ত আৰু এই যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান আছিল ইয়াৰ মূল যে বৈশিষ্ট্য আছে সেই বৈশিষ্ট্যকেইটা আপোনালোকৰ লগত আলোচনা কৰিলো গটিকে এই ভিডিওটো ইমান আছিল আশা কৰিছো আপোনালোকক এই ভিডিওতে কিছু পৰিমাণে হলেও উপকৃত কৰিলে যদি ভাবে আপোনালোকক এই ভিডিওতে কিছু পৰিমাণে হলেও উপকৃত কৰিছে তেতিয়াহলে অনুগ্ৰহ কৰি আপোনালোকে এই ভিডিওটো লাইক কৰিব এই ভিডিওটো যিমান পাৰে সিমান শেয়াৰ কৰিব আৰু যদি হেইতিয়ালৈকে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই বা ইউটিউব চেনেল নতুনকৈ আহিছে তেতিয়াহলে অনুগ্ৰহ কৰি ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লৈ ইবাচলা ইউটিউব চেনেলজন গুৰুত্বপূৰ্ণ সদস্য ল'ব উন্নত ভিডিওটো পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈকে মই যেটো কলিতা এই ভিডিওটোৰ পৰা বিদায় ল'ব বিচাৰিছো ধন্যবাদ জয় আই অসম